স্কুল কেইনাবাৰ খুলে সাত বছৰে হ'ল স্কুলৰ বাৰান্দাই দেখা নাই। আজিও 5 দিনমান দেখিলোঁ, এইবাৰে লকডাউনে দিলে। স্কুলত নতুনকৈ এডমিশ্যন লৈছিলোঁ, যাই কেনে 3 দিনমান ক খ শিকিছিলোঁ, এখনো পাৰা গেল। যি হ'ব দে, একদিনটো খুলব স্কুল, সেনে ক খ গিলা শিকিম দে। বৰলা 10 দিন ফুৰবি না, খুব বেছি বৰলাই ফোনে মাৰো একবাৰ বৰলা। হেল্ল' বৰলা, ক'ত আছ? তাইলে মই মামা তাতে আছো ৰ। মাইনে ৰিচি কেইনা গেছে বৰলা। 10 দিনমান হ'ল আহিবা মামাছে, কালি যাম দে। কালি পুৱা আহিবি না হাতী আহিবি? পুৱা যাম দে তাইলে। দে আহিবি দে, ফোন ৰাখো দে বৰলা। জাপে দিম দিছাঙত তোমাৰে বেজাৰত, আকাবোৰ সপি দিম জানৈ নদী দুবাৰ সোঁতত। আমি অসমীয়া নহওঁ দুখীয়া। তাইলে মই আহিলো দে মামাৰ তাপাই। আহিলি বৰলা? আহিলো দে। বৰলা, কৰোণাৰ ভেকচিন লৈছা না লোৱা নাই? মই লোৱা নাই কৰোণাৰ ভেকচিন, তই লৈছা? মই লৈছো বদিনাই। তই নলা নেকি? কালি ল'ম ৰ কৰোণাৰ ভেকচিন। কৰোণাৰ ভেকচিন ক'ত দি আছে? চাব চেণ্টাৰত দি আছে কৰোণাৰ ভেকচিন। ক'ত চাব চেণ্টাৰত? কুৰুবাৰী চাব চেণ্টাৰত, গললি ভালা মক্তব প্ৰাথমিক বিদ্যালয়খন দি আছে তাতে। ভেকচিন দিব কাষতে দি আছে, এতিয়া কালি লৈ আহিম দে। তই যাবি নেকি মোৰ লগত? যাম দে। তাইলে ভেকচিন দিলি হাত খান হাত বয়া বিহে আছে। আকৌ নহয় বিয়াহে ভেকচিন দিলি, মই যি জ্বৰ উঠছি চপা ৰাতি। মোৰো জ্বৰ উঠব নেকি তাইলে? জ্বৰ কিছুমানৰ হৈ উঠে আৰু কিছুমানৰ জ্বৰ নুঠে। তই ভেকচিন লোৱা কাগজখন ওলিছা না? মই ওলিছো। তাতে ওলিছে ভেকচিনৰ কাগজ? মুজাফৰত তাতে ওলিছে ভেকচিনৰ কাগজ। মুজাফৰত দোকান কতাই? গাঁৱৰ ছোৱালী হৈ মানে মুজাফৰত দোকানখনো চিনি নাপা? চিনি নাপা বাৰু, সেইটো কি ডাঙৰ কথা নেকি? মুজাফৰত দোকান কতাই? গলদি ভালৰ চকত। আগতে দোকান বেলেগত আছিল, এতিয়া চকত আনছি। কিনো কয় তাইলে, আমাৰ যি গলদি ভালৰ চকত যেতিয়া ভেকচিনৰ কাগজখন ওলাব পাৰি, আমি এতিয়া ৰাধাবাৰীত নাযাওঁ ভেকচিনৰ কাগজ ওলাব? আমি তাৰ গলদি ভালৰ চকতে ওলাম। কালিতে যাম দে ভাটি বেলাই মুজাফৰত দোকানত কাগজখন ওলাব। কাগজখন ওলাতে কিমান ল'ব তাইলে? বেছি পইচা নহয়, 200 টকা লৈ যাওঁ। কালিতে দাম দুয়ে একেলগে কাগজখন ওলাবা। দে যাম দে। মুজাফৰ দাদা, মোৰ ভেকচিন লোৱা কাগজখন ওলাই দিয়া। দিছো ৰ দাংকাটি, 2 মিনিটমান বহিছোন। বহিছি দে মুজাফৰ দাদা, ওলাই দি তাড়াতাড়ি। দাংকাটি, তোৰ কাগজখন ওলছি। কাগজখন ল দাংকাটি। পইচা কিমান দিব লাগিব মুজাফৰ দাদা? বেছি পইচা নহয়, 200 টকা দি। পইচাটো ল, মই যাওঁ দে মুজাফৰ দাদা। আৰু আহিবি দাংকাটি। আহিম দে, এইবাৰ ফটো ধুবা আহিম দে। মুজাফৰ আছা? আছো ভিতৰ ফালে সোমিয়া। তাইলে আৰু বৰলা দুবাই। মুজাফৰৰ খবৰ পাতি কেনে? খবৰ গোটাই বয়া নহয়, ভালে দে। দৈৰে খবৰ কেনে? খবৰ ভালে দে। দৈৰে কি সকাম আছিল ক? বৰলাৰ বোলে ভেকচিন দিয়া কাগজখন বোলে ওলাই দিব লাগে, ওলাই দিয়া মুজাফৰ? ওলাই দিছো ৰ। পইচা কিমান মুজাফৰ? 200 টকা। মুজাফৰ, তোৰ দোকান আগতে বেলেগৰ আছিলে, গলদি ভালৰ চক আহিবাৰ কেইদিনমান হলাই, তই আমাক খবৰে জানা গলদি ভালৰ চক আছে? মই কবা দিছো তাইলে গম পাই, তাইলে কৈছো মই কবিয়ে বৰলাক দোকান গলদি ভালৰ চক আনা বুলি, তাইলে কম বুলি কৈছি। তাইলে কোনাই দিওঁ, সদায় ভুট থকা মোৰ লগত তাইলে একবাৰো কোনাই দিবি। তাইলে কোনাই নেকি নে মই দোকান আনা বুলি একে? এক কবা পাৰাই গৈছে মুজাফৰ। আঁঠু ভাঙা কৈছো, ফুটত ধৰি পাতাক কৈছো, বগলাক কৈছো, মুজাফৰে চকক দোকান আনা বুলি। সিহঁতে আছি দোকান উদ্বোধন কৰিবৰ দিনা গল্লা খাই গৈছি। দে যিয়ে নহওক দে, দোকানটো ভালে ভালে চলি আছে? গল্লা খালি খাৱা না? আমাৰ এই গলদি ভালৰ চকত কম্পিউটাৰৰ দোকানখন হলা, সেইটোৱে মোৰ ভাল লাগছি। কেতিয়াবা মুজাফৰক ফোন কৰি কলি ফটো 1 কপি লগা হ'লে ফোন মাৰি দিলে মুজাফৰে দেখা যাব। আমি আৰু ককো যাব নালাগে কম্পিউটাৰৰ দোকানত, মুজাফৰ তাকাই থাকিম গলদি ভালৰ চকত। কাগজখন ওলাই হৈছি না মুজাফৰ? হৈছি ৰ। এখন ল বৰলা। পইচাটো ল মুজাফৰ। মুজাফৰ যাওঁ দে। দে যা তে। আৰু আহিবি আমাৰ দোকানত। আহিম দে মুজাফৰ।
মুজাফাৰচলটো বৰ ভাল চলি ইয়াতে গল্লি গেলাৰ চকত দোকান হৈছে আমাৰ ভালে হ'ল দে। ভাল হ'ল মানে কি ভাল হ'লে আমাৰ আমি আৰু ক'ব যাব নালাগে গল্লি গেলাৰ চকৰ পৰাই এক কবি ফাটেই লগা হ'ল পোনে চেৰাতকে বেপাৰী আমি এতিয়া ঘৰে ঘৰে যাওঁ পাইলে যো বৰলা।